हेलो गाइस चिकमिकिया लाइटेरे आरम्भ करिছো আজিৰ মিনি ব্লগ। আজি হৈছে তৃতীয় দিন মানে দৌল মহোৎসৱৰ তৃতীয় দিনৰ ৰাতি দিনৰ ভাগত আমি প্ৰচেছন কৰিছিলো হে আপোনালোকক দেখুৱাইছো। এতিয়া আমি সকলোৱে খাই বৈ ওলাই আহিছো ঘৰৰ পৰা, কিয়নো আজি গোসাই দৌলত উঠিল। মানে মেইন মন্দিৰৰ পৰা গোসাই ওলাই আনি দৌলত উঠালে। আৰু গোসাই দৌলত উঠাৰ কাৰণ এয়া হ'ল যে হোলিৰ দিনা গোসাইটো দৌলত লৈ গোটেই আমাৰ গাঁওখন ঘূৰাব। আৰু আমি আহি পাইছো এয়া ভেলা জ্বলাবৰ কাৰণে। আৰু ইয়াত দেখিছেনে ভেলা জ্বলাইছে আৰু গাঁওবাসীয়ে খুব ফূৰ্তি কৰিছে, বিভিন্ন ধৰণৰ ফটকা ফুটাইছে আৰু গোটেই গাঁওবাসী আমি ইয়াত একলগ হৈছোঁ। তাৰপিছত আমি আহি পালোঁ কীৰ্তন ঘৰ, কাৰণ ইয়াত চাওঁ আমি এতিয়া নাটক। আগতে একদম সৰু থাকোঁতে থিয়েটাৰ চাইছিলোঁ, এইখন কিন্তু নাটক, খোলা পাৰ্টি বুলি ক'ব পাৰি। খুবেই ধুনীয়া। কিছুমান বস্তু আমাৰ মাজৰ পৰা আজিকালি নাইকিয়াই হৈ গৈছে, কিন্তু গাঁৱে ভূঞে বস্তুবোৰ চলি থকাৰ বাবে আজিও জানিব পাৰিছোঁ খোলা পাৰ্টি বা নাটক কি হয় বা কেনেকুৱা। যিয়ে নহওক চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব দেই।